সকলোলৈকে মাঘ বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ আৰু আজি এই ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিছোঁ। বগা পিঠা বুলি কওঁ। তাৰপাছত এতিয়া মই মাৰ ওচৰলৈ যাম আৰু মায়ে হাতী ঢেঁকী দি আছে, তাকে দেখামগৈ আপোনালোকক। ময়ো অলপ দি চাম। তেনেহ'লে ব'লক। এইটো ঘৰ খুৰীহঁতৰ ঘৰ। মা মই শিলগুটিত খোজা খাই গাঁৱলীয়া ঘৰ। মা চকুতে মাখি এজনী সোমাইছে। এইয়া পাই গ'লোহি, ঢেঁকী দি আছে। এইফালে এয়া খুৰী ঘৰত মা খুৰী এজনী তাই এয়া পিঠাগুৰি চৌবোৰ গোটাই লোৱা আকৌ। এয়া চালি আছে, এইফালে ঢেঁকী আছে। ইজনী কিবা ধৰি আছে। জানো নহয় মই পেলাই দিব বুলি। লৈ যাম। এতিয়া মাহেঁতি ঢেঁকী দি আছে, ময়ো অলপ দিলোঁ আৰু এতিয়া চাহ দিছেহি। এয়া চাহৰ লগত পিঠা, লস্কৰা, মিঠৈ। এইটো লস্কৰা। খাই লওঁ তেনেহ'লে। যে লাষ্টত আহে সেয়া জপনা মাৰিব। আজি পালে ন জপনা মাৰিবলৈ, কাহানিও নেমাৰে জপনা। সূৰ্যটো ভিডিঅ' কৰিব লাগে, দেখিছেনে আপোনালোকে? পাই গ'লোহি আমাৰ পদূলিমুখ। কালি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ নহ'ল। আজি মই ডক্টৰৰ ওচৰলৈ আহিছিলোঁ, দাঁতৰ। এয়া এতিয়া বজাৰৰ মাজত আছোঁ। ইয়াত সোমাব লাগে। আমাৰ বস্তু দুটা কিনিবলৈ আছে। এয়া তেনেহ'লে কিনি লওঁ ৰ'ব। আগদিনা এনেকুৱা মানুহ। দিলে নি? হাই, এতিয়া মই ঘৰ পালোহি। মানে অহা টাইমত কৰিবলৈ নহ'ল ভিডিঅ'টো, আৰু এতিয়া ঘৰত চবেই কামত লাগি আছে। তো মই ভাবিলোঁ দেখাওঁ চবকে অকণ, সেইকাৰণে তো দেখাই লওঁ। এয়া নাৰিকল ৰুকি আছে বায়ে, লস্কৰা বনাব। সেই কালি পিঠা বনালে, মই পিঠা বনোৱাটো দেখাবলৈ নহ'ল। পিঠাখিনিকে দেখাম আৰু, মানে দীঘলীয়া পিঠা। আৰু এইফালে জুইশালত তেল পিঠা। আৰু মানুহবোৰক দেখাবলৈ মানা কৰিছে, সিহঁতি বেয়া হৈ আছে, সেইকাৰণে নেদেখাওঁ, জাষ্ট বস্তুকেইটা দেখাছোঁ। এয়া জুইশালত। তো এতিয়া মই যাওঁ ভণ্টি ঘৰলৈ। সিহঁতৰ ঘৰতো কিবা বনাই আছে, তো দেখাম বুলি ভাবিছোঁ। ব'লক। খুৰা গ'লে আহিছোঁ ৰ'ব। কোনো নাই, দৰ্জাখন মাৰি থওঁ, গালি দিব নহ'লে।
আৰু এজনীয়ে কি কৰিছে এইবোৰ আমলখি আচাৰ বনাব আৰু এইফালৰ পৰা ওলাই গৈ এতিয়া ইয়াক পালোহি কি বনাব মালপোৱা মালপোৱা বনাব এয়া চবকে দেখাইছো কোনে কোনে কি কৰিছে আৰু সিহঁতৰ মিঠৈ বনাই হৈ গ'ল এয়া মিঠৈ এতিয়া বনাই আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই যাব এয়া পিঁয়াজ কুটি থৈছে ভাজিত দিবৰ কাৰণে আৰু এইফালে মাছ ফ্ৰাই কৰি আছে বাবাই আজি মাংস নহ'ব নেকি আছে মাংস মাছ দুটা আৰু এয়া মাংস এয়া আলু দি দিলে এয়া মাছৰ জোল হ'ব ফাইনেলি এয়া চালাড ৰেডি হৈ গ'ল আৰু অলপ দেৰি পিছত আমাৰ খানা ৰেডি হ'ব আছে বাৰু জলকীয়া ভাজি ভাত বনাবলৈ আছেই 8:30মান খাবলৈ হ'ব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব অলপমান দীঘল হ'ব পাৰে তো তথাপিও চাই যাব তো খানা ৰেডি হৈ গ'ল মাছ জোল চালাড মাংস ভাজি জলকীয়া তেনেহ'লে খাই লওঁ নাচা নাচা কঁকালটো ভাঙি দিয়া কঁকাল ভাঙি দিয়া কঁকাল মদ ধৰি এটা ডাবত হেৰি কৰ এটা ডাবত ইয়াত থাকিলে জল্দি আছিল কৃষ্ণ মাৰিলা নাই ফটো হৈ গ'ল